হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দীপমছ ব্লগ। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই যাব ওলাইছোঁ দগধা মন্দিৰলৈকে আৰু এই মন্দিৰটো আঠিয়াবাৰীত অৱস্থিত। তাত দেউল অনুষ্ঠিত কৰা হৈছে। দেউল চাব গৈ আছোঁ। এয়া গাড়ীত বহি ল'লোঁ। তো ব'লক আঠিয়াবাৰীলৈকে। You can see the writing on the pavement. Young kids, they're growing up in basements. Online, a whole new generation. I'ma make mine, so you better go take it. Always, they need a new replacement. Decentralized, can't contain it. We're changing lives, yeah, upgrading. Call it suicide of the older generation. What keeps you up? আৰু এয়া গাড়ী পাৰ্কিং কৰি থৈ দিলোঁ। এতিয়া দেউললৈকে যাওঁ ব'লক। নাগাৰা নাম পৰিৱেশনো চলি আছে তাত। আপোনালোকক দেখুৱাম সম্পূৰ্ণ দৃশ্যসমূহ শেষলৈকে চাব। চাৰিও চাইডে কেৱল মানুহ আৰু মানুহ। সকলোৱে দেউল চাবলৈ ওলাই আহিছে। গাইজ আপোনালোকক এতিয়া দেখুৱাব ওলাইছোঁ দেউলৰ মেইন ভিথিটো। চাওক আপোনালোকে, এইটোৱে হৈছে মেইন ভিথি য'ত পূজা কৰা হয়। এইটোৱে হৈছে দগধা মন্দিৰ, আঠিয়াবাৰীত অৱস্থিত শিৱাচাৰ। এয়া সকলো ৰাইজ ধুনীয়াকৈ শাৰী পাতি বহি আছে, নাগাৰ নাম উপভোগ কৰি আছে। আপোনালোকক নাগাৰ নামৰ পৰিৱেশো কিছু দেখুৱাম। চাৰিও চাইডে কেৱল মানুহ আৰু এয়া দোকানো বহিছে কি সুন্দৰকৈ আৰু সকলো ব্যস্ত দোকানবিলাকত কিনা খোৱাত ব্যস্ত। চাওক আপোনালোকে দেউলৰ পৰিৱেশ। এতিয়া আপোনালোকে দেউলৰ বিশেষ আকৰ্ষণ নাগাৰ নামৰ কিছু দৃশ্য চাওক। চাওঁতে চাওঁতে আন্ধাৰে হৈ গ'ল। লাইটৰ পোহৰত যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন আমি উপভোগ কৰোঁ এতিয়া নাগাৰ নামৰ দৃশ্যসমূহ।
আশা কৰোঁ আপোনালোকে ব্লগছটো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই